Hello everyone, welcome back to my YouTube channel. আকৌ পুনৰবাৰ দীপাৱলী আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে। আমি এতিয়া আমাৰ ৰুমৰ ওচৰতে শুনি আছোঁ বহুত ডাঙৰকৈ কালী পূজা পাতিছে, তাকে অকণমান চাবলৈ ওলাই যাওঁ বুলি ভাবিছোঁ। আমাৰ এখেত আৰু মই বলক তেতিয়াহ'লে আপোনালোককো দেখাওঁ আমাৰ ওচৰৰ পূজা ভাগনো কেনেকুৱা হৈছে। আশা কৰোঁ আপোনালোক ভিডিঅ'টো লাষ্টলৈকে চাব। বলক তেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি এতিয়া দুই ৰুমৰ পৰা ওলাই আহি গৈ আছোঁ। দেখিছেনে বাৰু আপোনালোকে কিমান ধুনীয়া ধুনীয়াকৈ সজাইছে। এনেই নকয় পোহৰৰ উৎসৱ দীপাৱলী বুলি, সকলোৱে নিজৰ নিজৰ ঘৰবোৰ ইমান ধুনীয়া আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে, দেখিয়ে ভাল লাগি গৈছে। আমি এতিয়া বৰ্তমান পূজা মণ্ডপ পাই গ'লোহি আৰু পূজাভাগ পাতিছে গোলাঘাটৰ সুভাষ কলনী। দেখিছেনে বাৰু কি সুন্দৰকৈ সজাই পৰাই তুলিছে, লাইটেৰে চব সজাইছে, বৰ ধুনীয়া লাগিছে। এইটো মন্দিৰলৈ সোমাই যোৱা ৰাস্তাত মানে গোটেই ৰাস্তাটো এনেকৈ সজাই পৰাই তুলিছে, বৰ ধুনীয়া লাগিছিলে দেখিবলৈ। আমি এতিয়া মন্দিৰ আহি পাই গ'লোহি। মন্দিৰভাগ বহুত ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে, যিহেতু মন্দিৰভাগ নতুনকৈ বনোৱা হৈছে। কালি দীপাৱলীৰ প্ৰথম দিনা মানে শুভ উদ্বোধন কৰিছে মন্দিৰভাগ। দেখিছেনে বাৰু কি ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু চাৰিওকাষটো বহুত ধুনীয়াকৈ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। আমি এতিয়া বৰ্তমান পূজা মণ্ডপত বহি আছোঁ, মাত চাগে নুশুনে আপোনালোকে। আমি এতিয়া বৰ্তমান পূজা মণ্ডপত আছোঁ, দেখুৱাই আছোঁ কি দেখাব পাৰোঁ আৰু। ইয়াতে বহুত হুলস্থুল হৈ আছে, সেইবাবে মাতটো নুশুনিবও পাৰে। চাই থাকক তেতিয়া ভিডিঅ'টো কেনেকুৱা পাই ক'ব। হেল্ল', আমি আহি গ'লোঁ ৰুম। আমাৰ মানে ৰুমটো আছে থাৰ্ড ফ্ল'ৰত। মোৰ মানে উঠি ওপৰলৈ আহোঁতে একদম অৱস্থা বেয়া হৈ যায়, কেতিয়া ৰুম পাম লাগে। সেইকাৰণে কথাবোৰ কওঁতে ফুফুনটো আহি গৈছেগৈ। আমি পূজা চাই মেলি আহিলোঁ। নাজানো আপোনালোকক কি দেখাব পাৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। মোৰো ভাল লাগিলে, প্ৰথমবাৰ গ'লোঁ পূজা চাবলৈ। শুনি আছিলোঁ আগতে, বহুত শুনি আছিলোঁ, কিন্তু অহা নহয়। এইবাৰ সময় সুবিধা মিলিলে গৈ আহিলোঁগৈ, ভাল লাগিলে। আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পাব। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু তেতিয়া মই আগলৈ আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিলৈ শুভৰাত্ৰি, বাই বাই।